তুমি বিশ্বাস কৰা বা নকৰা, সত্য এইটোৱে হয় যে সকলো লোকেই স্বাৰ্থপৰ। স্বাৰ্থৰ অবিহনে বন্ধুত্ব সম্ভৱ নহয়। তোমাৰ বন্ধুত্বৰ তালিকাখনত 100 জনতকৈও অধিক বন্ধু নাথাকক কিয়, তোমাৰ বেয়া সময়ত এজনো বন্ধু সহায়ৰ বাবে তোমাৰ ওচৰত উপস্থিত নাপাবা। বিভিন্ন অজুহাত দেখুৱাই আঁতৰি যাব। তোমাৰ বেয়া সময়ত তোমাৰ ছাঁটো তোমাৰ লগত নাথাকে। সেইবাবে অপ্ৰত্যাশিত সমস্যা আৰু বিপৰ্যয়ৰ সন্মুখীন হ'বলৈ সদায় নিজক প্ৰস্তুত ৰাখা। কেতিয়াও আনৰ ওপৰত সম্পূৰ্ণ অন্ধ হৈ বিশ্বাস আৰু ভৰসা নকৰিবা, কাৰণ যেতিয়া এইবোৰ ভাঙি যায় তেতিয়া তুমি সম্পূৰ্ণৰূপে ভাঙি পৰিবা। মানুহে তোমাক প্ৰশংসা নকৰে বা কোনেও তোমাক ভাল নাপাবও পাৰে, কিন্তু তেওঁলোকে নিজৰ প্ৰয়োজনৰ সময়ত তোমাক মৰম কৰিবই। যেতিয়া তোমাৰ ওচৰত ধন আৰু খ্যাতি থাকে, তেতিয়া তোমাৰ সৈতে অচিনাকিবোৰেও আপোনত্বৰ সম্পৰ্ক গঢ়িব বিচাৰে, কাৰণ তোমাৰ সুবিধাবোৰ ল'ব পাৰে। কেতিয়াও তোমাৰ পৰিয়াল বা সম্পৰ্কীয়ক নিজৰ ব্যৱসায় বা কামৰ সৈতে জড়িত নকৰাবা, কাৰণ সোনকালে হওক বা দেৰিকে হওক ই এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। বিশ্বাস হোৱা নাই যদি নিজৰ ওপৰত এবাৰ চেষ্টা কৰি চাব পাৰা। মানুহক অলপতেই বিচাৰ বিবেচনা নকৰিবা যে কোন কেনেকুৱা প্ৰকৃতিৰ, কাৰণ এইটো সহজ নহয় ব্যক্তিৰ প্ৰকৃত পৰিচয় বাছি উলিওৱা। আৰু আনৰ লগত ব্যৱসায় বা কাম নকৰিবা তেওঁক প্ৰকৃতি ভালদৰে নজনাকৈ। সেই ব্যক্তি বা বন্ধুজনক নিজৰ জীৱনৰ পৰা হেৰুৱাই নেপেলাবা, যিজনে বেয়া সময়ত তোমাক সহায় কৰিছিল। শুনিবলৈ বেয়া যদিও পৰিস্থিতিয়ে শিকাইছে। সকলোতকৈ প্ৰয়োজনীয় বস্তুৱেই হ'ল অৰ্থ। যদি তোমাৰ ওচৰত ধন টকা আছে, সকলোৱে তোমাৰ সৈতে বন্ধুত্ব গঢ়িব। যদি ধন টকা নাই, তোমাৰ আপোন বা সম্পৰ্কীয়বোৰেও ফালৰি কাটিব। টকাই জীৱনৰ 99% সমস্যাৰ সমাধান কৰি দিব পাৰে। সেইবাবে কঠোৰ পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰাৰ ওপৰত মনোনিৱেশ কৰা আৰু নিজৰ ওপৰত বিশ্বাস সদায় ৰাখিবা, কাৰণ অন্তিম সময়লৈকে তুমি অকলে সংগ্ৰাম কৰিব লাগিব।